এই শ্বহীদসকলৰ ভিতৰত লখিমপুৰৰ ছাত্ৰ ছাত্ৰীৰ সংগ্ৰামৰ লেংচিৰ সংগ্ৰামৰ আৰু NDP সংগ্ৰামৰ বহুত শ্বহীদ আছে সেইসকলক চুক্তি হিচাপে তেখেতসকলৰ পৰিয়ালবৰ্গলৈ এটা আৰ্থিক সাহায্য দিয়াৰ এটা টকা আছিলে আৰু সেইটো আমি ৰূপায়ণ কৰি আছোঁ। চুক্তি হোৱা পিছতে আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ হাতেৰে আমি কিছুমান দিছিলোঁ। ইয়াৰ পিছত আজি আমি প্ৰায় 193টা ফেমিলিক কিন্তু সমস্যা এটা হৈছে কি সেই সময়ত যিসকল NDPৰ এনকাউণ্টাৰত কিংবা মৰিব লগা হৈছে, বিভিন্ন তেনেকুৱা সংঘাতবিলাক হৈ মৰিব লগা হৈছে, তেখেতসকলৰ বহুতৰে FIR বা পষ্টমৰ্টেম ৰিপৰ্টবিলাক পোৱা নাই। যিসকলৰ পাইছে সেইটো প্ৰথম ফেজ হিচাপে আজি দিয়া হৈছে। যিসকলৰ পোৱা নাই সেইটো ওলাবৰ কাৰণে আমাৰ অসম পুলিচক দায়িত্ব দিয়া হৈছে, OC-সকলক, আৰু আমাৰ NDPৰো কিছুমান নেতৃত্বই ইয়াত তেখেতসকলৰ চাই আছে। আৰু পৰৱৰ্তী সময়ত যিসকল জেনুইনলি কেডাৰ হৈ যিসকলে বিভিন্ন কাৰণত মৃত্যু হ'ব লগা হৈছে, সেইসকলক কেনেকৈ এক্সগ্ৰেছিয়া দিব পৰা যায় ইয়াৰ কাৰণে কিছুমান পলিচি চিন্তা কৰি ওলোৱা হৈছে। আৰু আশা ৰাখিছোঁ 2023 চনত আৰু 500ৰ পৰা 700 ফেমিলিক আমি এক্সগ্ৰেছিয়া দিব পাৰিম আৰু ইয়াতকৈ বেছিও দিব পাৰিম। কাৰণ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়াই লিষ্টটো ভেৰিফিকেশ্যন কৰা লিষ্টটো ওলায় তেতিয়াই দি থাকিবলৈ ইতিমধ্যে কোৱা হৈছে আৰু আমাৰ হাতত ফাণ্ডো আছে। তো সেইকাৰণে আমি এই 2023 চনত আৰু বহুতখিনি আমি যিটো মাৰ্টিয়াৰ ফেমিলিক আমি যিটো এক্সগ্ৰেছিয়া দিয়া এই কাৰ্যটো চলাই নিব পাৰিম বুলি মই আশা ৰাখিছোঁ। আজিৰ দিনত মই বিশেষভাৱে শ্ৰদ্ধাঞ্জলি জনাইছোঁ আমাৰ বড়োলেণ্ড সংগ্ৰামৰ শ্বহীদসকলক। তেখেতসকলৰ তেজৰ আৰু জীৱনৰ বিনিময়ত এতিয়া BSc, BTC আৰু BTR পাবলৈ সক্ষম হৈছে। বড়ো জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, অস্তিত্ব আজি ৰক্ষা পাইছে। গতিকে তেখেতসকলক শ্ৰদ্ধাঞ্জলি মই আজি জনাওঁ আৰু তেখেতসকলৰ পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰোঁ। তেখেতসকলে ডাঙৰ এটা ছেক্ৰিফাইচ তেখেতসকলে স্বীকাৰ কৰিব লগা হৈছে। কোনোবা ঘৰৰ পৰা ডেকা ল'ৰা এজন অকাল মৃত্যু হ'লে বা তেনেকুৱা মৃত্যুবৰণ কৰিব লগা হ'লে বহুতখিনি ঘৰত কষ্ট হয় আৰু সেই ঘৰৰ কষ্টটো এজনী মা, এজনী ভনী বা পৰিয়ালৰ মানুহবিলাকে এইটো বহুত কষ্ট ভুগিব লগা হৈছে। আৰু এইটোৱে এটা আমাৰ ইতিহাস আৰু এতিয়া এই ইতিহাসত ন্যায় দিয়াটো আমাৰ দায়িত্ব। সেইকাৰণে আমি ন্যায় দিবলৈ গৈ আছোঁ। ইয়াৰ